জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু কাৰ কেতিয়া ক'ত কেনেকৈ হয় কোনেও গম নাপায় আজি মই আছো কাইলৈ হয়তো ময়ো নাথাকিব পাৰোঁ মাজত মাত্ৰ দুটাহে দিন আহোঁতে অকলে আহিব লাগে যাওঁতেও অকলেই যাব লাগে কিন্তু এই মাজত দুটা দিনটো মানুহৰ মিলামিলিটো কিয় নাই কিহৰ ইমান শত্ৰু কিহক লৈ ইমান অহংকাৰ টকা ধন সম্পত্তি টকা পইচাক লৈ অহংকাৰ কৰি একো লাভ নাই কাৰণ আজি আছো কাইলৈ হয়তো নাথাকিব পাৰোঁ এয়া হৈছে ভগৱানৰ ওপৰত নিৰ্ভৰশীল এজন ৰজাও এদিন ভিক্ষাৰী হ'ব পাৰে আৰু ভিক্ষাৰী এজনো ৰজা হ'ব পাৰে কাৰ কেতিয়া কি হয় কোনেও গম নাপায় আজিকালিৰ সমাজখন এনেকুৱাই নেকি এইটোৰ ভাল সেইটো দেখিব নোৱাৰা সেইটোৰ ভাল সেইটো দেখিব নোৱাৰা কাৰণ আজি যদি মই বা আপুনি ৰাইজৰ হতুৱাই ভাল কাম কৰিছে তেতিয়াহ'লে শত্ৰু হৈ যায় কাৰণ কিয় কৰিব ভাল কাম সকলোকে কৈছোঁ যদি ৰাইজৰ হকুৱাই হওক বা যিকোনো হওক আপুনি যদি ভাল কাম কৰিব নোৱাৰে তেনেহ'লে বেয়া কামটো কৰাৰ